গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ৰাস পূজা চাব গৈ আছোঁ আৰু লগত মাও লৈছে। তেনেহ'লে বলকচোন ৰাস পূজা চাওঁ ক'ত হৈছে মানে ইফালে বিশ্বনাথ চাৰিআলি, মাজুলী আৰু ইফালে হাউলি ইফালে হৈছে। আজি মই ইফালে নাযাওঁ, আজি মই এনেই গুৱাহাটীতে চাম, গুৱাহাটীত কোন কোন জেগাত হৈছে। তেনেহ'লে বলক আজি ব্লগটো আৰম্ভ কৰোঁ। মই ভাড়াঘৰ আহি পালোঁ। ATM-ৰ পৰা অলপমান পইচা ওলাব আছিলে, ATM-ৰ ভিতৰত যাওঁ আৰু দিয়ক ন পইচা ওলাব তেতিয়া মেজিক। ওলালে এতিয়া কোনখন ওলাই জলদি পইচা ওলালোঁ। এতিয়া বলক ৰাস চাবলৈ যাওঁ। ভাইটিও আহিছে লগত, তো আমি গোটেই যাই আছোঁ আৰু আজি মই যাম লখৰাতে চাই লওঁ আজি, তাৰপিছত বেলেগ এদিন যাম আৰু বেলেগ জেগাত। তো গৈ আছোঁ, ইমান যাম গুৱাহাটী যাম মানে। সৰুজা ষ্টেডিয়াম পালোঁ আৰু যাম চাব পাৰে একদম। এবাৰ মানে বম চাগে ৰাস হৈছে চাগে লখৰাত। গৈ চালে কি হয়। লখৰা পাম আৰু ইয়াৰ পৰা যাম চুৰো আৰু ইমান যাম আৰু মানে হেভি যাম আৰু একদম। সেইটোফালে যাম নাই, কাৰণ সেইটোফালে একো নাই। এইটোফালে ৰাস হৈছে কাৰণ ইমান যাম আৰু লাহে লাহে যামৰ মাজেদি গৈ আছোঁ আৰু ফাইনেলি কষ্ট কৰি পেলাই আহি পালোঁ লখৰা। মই গাড়ীখন পাৰ্কিং কৰিলোঁ আৰু সেইফালে আছে চাৰিআলি, সেইফালে যাব লাগিব, অকণমান খোজকাঢ়ি যাব লাগিব। চাৰিআলিটো পাৰ হৈ লওঁ পটাপট, সেইফালে গাড়ী ৰখিলে যাওঁ আৰু। ইমান মানুহ, বা বহুত মানুহ আৰু বহুত ভিৰ। ঠাণ্ডাও লাগিছে, মই চুৱেটাৰ পিন্ধি অহা নাই। মায়ে পূৰা একদম চল তল লৈ পেলাই আহিছে। আহি পালোঁ, বাপৰে ইমান মানুহ বা। আৰু গৈ আছোঁ এতিয়া ৰাসস্থলীলৈ। আৰু মই মাস্ক পিন্ধি ল'লোঁ ধুনীয়াকৈ আৰু গৈ আছোঁ এতিয়া। ৰাস হৈ আছে আৰু মানুহৰ ভিৰ যথেষ্ট হৈছে। মোৰ ভইচটো আহিছে কি নাই গম নাপাওঁ আৰু। তেনেহ'লে বলক ৰাস চাওঁগৈ। আপোনালোকে মোৰ লগত ঘৰতে বহি ৰাস উপভোগ কৰকগৈ। বম ৰাস হ'ব আজি। কষ্ট সোমালোঁ, বহুত মানুহ হৈছে, কিন্তু যোৱা বছৰ ইমান মানুহ হোৱাই নাছিলে। মোৰ ব্লগটো চাইছিলে চাগে সকলোৱে, ইমান মানুহ হোৱা নাছিলে, কিন্তু এইবছৰ বহুত মানুহ হৈছে।
মূৰ্তিবিলাক উঠাবই পৰা নাই। যিমানখিনি পাৰিছোঁ উঠাইছোঁ বাৰু। আৰু ইয়াতে বহুত কিছুমান দোকানো বহিছে। এইবোৰ পুতলাৰ দোকান আৰু এইবোৰ হ'ল বেল, এইবিলাকো পুতলাৰে হয়। গোটেইটো ঘূৰি পেলাই চাওঁ। মোৰ ফালে এটা বহুত ধুনীয়া বস্তু আছে। এইটো কি কৰে দাদা? এইটো কি কৰে মূৰত লৈ? পুৰা কুইন কুইন লাগিছে আৰু। কিমান কৰি? 50 টকা। এটা দিয়কচোন। ৰাগ বুলি পেলাই ভাল লাগিছেনে বাৰু? এইবোৰ জুৱেলাৰী দোকান বহিছে আৰু এইবোৰ হ'ল বিলাক ওলমাই থৈ যায় আৰু এইবোৰ দোকানে দোকান আৰু এইবোৰ হ'ল ঝুমুৰ, যিবোৰ ঘৰ সজায় আৰু ধুনীয়া ধুনীয়া গছ আছে। আৰু মোৰ পিছফালে কি ধুনীয়া পুতলাৰ দোকান। পুতলাটো লেডিছৰ ফেভৰেটে হয়, পুতলা বেলুন এইবোৰ। আৰু এটা বস্তু আছে ধুনীয়া, পুতলাটো ধুনীয়াকৈ বনাইছে ইয়াতে। আৰু মোৰ পিছফালে লটাৰী হৈ আছে। লটাৰী কাটে আৰু ভাগ্য চাই আৰু কাৰ কিছুমানত কি আছে। মোৰ কিছুমানতো নাহে চাগে, সেইকাৰণে মই নাকাটো। বহুত কাটিছিলোঁ আগতে, এতিয়া নাপাওঁৱে। আৰু ইয়াতে খোৱা বোৱা দোকানো আছে। কি কি খাবলৈ পায় দেখুৱাই আছোঁ। আৰু মোৰ খাব লাগিছিল, মন আছিলে চাহ, মানে তন্দুৰী চাহ যিটো পায়, মানে মটকাত যিটো দিয়ে, মানে সৰু সেইটো মাটিৰ কাপত দিয়ে। আৰু ঘৰৰ কাৰণে কাপ কেইটামানো ল'ব আছিলে। আৰু এয়া কাপৰ দোকান। চাওকচোন কিমান কিমান প্ৰাইচ লগাইছে। কিমান কিমান লৈছে কাপবিলাক? কেনে আছে? 6টা 100 কৰি 6টা। আৰু ডাঙৰবোৰ কিমান? ডাঙৰবোৰ 50। কি ধুনীয়া পুতলা, দেখি পেলাই লৈ লাগিছে। এইবোৰ পুতলা 200কে প্ৰাইচ লগাইছে। আমাৰ ঘৰটো ইমান ভাল নহয় নে সজাবলৈ, নহ'লে লৈ গ'লো হয় এটা। পিছত লৈ যাম ঘৰ চৰ ভাল হোৱাৰ পিছত। আৰু মোৰ পিছফালে আছে খোৱা বোৱা এনি ফাষ্ট ফুডৰ দোকান। ইয়াতে খাবলৈ এটা বস্তু কি হয়, মানে ইমান এটা মানে ভালকৈ নবনায়, মানে জল্দি বনাই দিয়ে যে, সেইকাৰণে। কিছুমান বস্তু ভাল পায় অৱশ্যে, কিন্তু সকলো ভাল নাপায় আৰু। মানে মই পূজা চূজাবিলাকত খাই পাইছোঁতো, সেইকাৰণে। তো আমি বাহিৰতে খাম চাগে, চাই লওঁ তথাপিও। আৰু এটা লটাৰীত এইবোৰ গাড়ী কাৰ ভাগ্যত আছে নাজানো আৰু। মোৰতো নাই, মোৰ ফেভৰেট কাৰ লটাৰী। আৰু ফাইনেলি খাবৰ দোকানত সোমাইছোঁ। বহুত ভোক লাগিছে, মানে বাহিৰত যোৱা মানে টাইম নাই, সেইকাৰণে এতিয়া কিবা এটা খাই লওঁ। খাই লৈ পেলাই ঘৰত যাম আৰু। বহুত ভোক লাগিছে, 12:30 খোৱা যে, সেইকাৰণে ভাইটি অৰ্ডাৰ কৰিবলৈ গৈছে। আৰু খোৱা দোকানতো বহুত যথেষ্ট মানুহখিনি ভিৰ আছে। অৰ্ডাৰ দিছোঁ, খাই পেলাই টেষ্টটো কৰোঁ কেনেকুৱা হৈছে বা। ঠাণ্ডা, গৰম হ'লে খাই বেছি ভাল লাগে। আমাৰ ভাগৰ এটা বনাই বহুত টেষ্টি হয়, কিন্তু ঠিকে আছে। দৈ একো দিয়া নাই ইয়াতে, দৈ দিব লাগে নাই। খাই অলৰেডি ফিনিছ হ'ল। মই আকৌ বিৰিয়ানী অৰ্ডাৰ দিলোঁ, বিৰিয়ানীও খালোঁ। ইমান ভোক লাগিছিলে মানে, তো ইয়াৰ পৰা লাহেকৈ ওলাওঁ আৰু। লাষ্ট বাকী আছে আইচক্ৰীম খাবলৈ, তো আইচক্ৰীমটো খাই লওঁ। খাই লৈ তামোল চামোল খাই লাহেকৈ যাম আৰু ইয়াৰ পৰা।
বিলিংটো হৈ লওক। এতিয়া প্ৰাইচবিলাক বহুত হাই হয়, মানে বাহিৰত কৰি ইয়াতে দামবিলাক বেছি আৰু। খোৱা লোৱা হ'ল আৰু ওলালোঁ আৰু ইয়াৰ পৰা। মই অলপ তামোল খাই লওঁ। খোৱাটো বিৰিয়ানীটো আৰু পাও ভাজিটো ভাল লাগিছে মোৰ খাই, আৰু ইহঁতৰ পৰা কি ভাল লাগিছে নাজানো। মই পাও ভাজি অলপ টেষ্ট কৰিলোঁ, ধামাকা খাইছোঁ আৰু পূজা বুলি পেলাই। এনেও জিম গৈ আছোঁ, শকত নহওঁ আৰু। তো মাৰ কাৰণে ইয়াতে ঘৰত বোৱা আৰু চাদৰ আৰু মেখেলা ল'লোঁ এযোৰ, 500 টকা ল'লে। দাম বাৰ্গেনিং কৰি 400 টকা দিলে আৰু লাষ্ট। পূজাত আহিছে যিহেতু কিবা এটা চিন ল'লে ভাল লাগে, মই এইটো চিন ল'লোঁ। আৰু এইটো হ'ল গাহৰি পুৰা। আৰু ঠাণ্ডা বতৰ আৰু গাহৰি পুৰা মজা কম্বিনেশ্যন। ভাইটি আৰু মই খাম আৰু মা নাখায়। আৰু মোৰ পিছফালে এটা বহুত ইণ্টাৰেষ্টিং খেল হৈ আছে। আৰু এইটো মাৰ্বল সোমাই পেলাই যদি জিকি যায় তেতিয়াহ'লে এটা কণী পায় এবাৰ সোমালে। মই চাওক এবাৰ সোমাব পাৰোঁ। 10 টকা দিম ৰ আৰু 50 টকা লাগে আৰু দিয়ক 20 টকা আৰু 20 টকা ন? 10 টাকা দে 10 টাকা দে পইচা দিছে মোক কেনে সোমালে ক'ত গম পায়? কেনেকৈ খেলাব লাগে? কিমান হয়? ইফালে 20 টকা লয়, ইফালে 20 টকা মই 30 টকা হ'ল। ক'ত সোমাব লাগে মই বুজি পোৱা নাই। এৰম ভিতৰত সোমাব লাগিব। এই কাৰেণ্টৰ ভিতৰত তাৰমানে এইটো ওপৰতে পেলাই দিব লাগে আৰু এইটো আহি কেনে যিমানটো লাগিব সেইটো পাব। কি খেলো তাতে ওলাইছে কণী তো কণী ন তাতেও কণী ইয়াতেও কণী তাৰমানে লাগ বেয়া নাপালোঁ এটা ঘৰত যাওঁ আৰু ৰাস পূজা চোৱা হ'ল, খেলা হ'ল, বহুত বস্তু খালোঁ। মাংসটো গাড়ীত খাম, ইয়াতে বহুত মানুহ ভিৰ আছে। তো আশা কৰিলোঁ আজি ভিডিঅ'টো চাই সকলোৱে ভাল পালে। নেক্সট ব্লগত লগ পাম। আজিলৈ বাই বাই ফ্ৰেণ্ডছ।